নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল খাটি অসমীয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ জলকীয়া বহুত পকি আছে, যোৱা বছৰে ৰোৱা। আজি মই এতিয়া ছিঙিম। কেইবাদিনৰ আগৰ পৰা ছিঙিমকৈ ভাবি আছোঁ, কিন্তু ছিঙিব পৰা নাই, চৰায়ে খাইছে। আপোনালোকেও লগতে চাব দেই। ৰ'দ পৰাৰ কাৰণে ৰ'দটো বহুত টানকৈ দিছে নে, সেইকাৰণে জলকীয়াবিলাক চব গছবোৰ লেৰেলি গৈছে আৰু লগতে চৰায়ে খাইছে। এইবিলাক চাওকচোন, চৰায়ে খাইছে। ছিঙিবলৈ সময় নোপোৱাৰ দুখত চৰায়ে খাইছে এইবিলাক। চাওকচোন বন্ধু বান্ধৱীসকল, বেছিভাগ জলকীয়া চৰায়ে খাই শেষ কৰিলে। চৰায়ে খাইছে। এইবিলাক জলকীয়া কিন্তু বহুত জ্বলা। যোৱা বছৰৰ বজাৰৰ পৰা আনি ৰোৱা জলকীয়া পুলি। এইবিলাক আধা পকাবিলাক নাই খোৱা, যিবিলাক সম্পূৰ্ণ পকি গৈছে সেইবিলাক আধা আধা খাই আধা আধা এৰি থৈ গৈছে। এইবিলাক দেখিছেনে, আধা খাই আধা থৈ গৈছে। এইবিলাক গুটিবিলাক পচাব লাগিব। জলকীয়াৰ গুৰিৰ ওচৰে ওচৰে এই সৰু সৰু কুকুৰা পোৱালিকেইটা ঘূৰি ফুৰিছে। এইকেইটা বেপাৰী এটা আহিছিলে, বেপাৰীৰ পৰা লোৱা হৈছিলে কুকুৰা পোৱালি 10টা, গোটেই 10টাই আছে বাৰু। এতিয়া সেই মেলি দিছোঁ চৰিবলৈ। এইবিলাক ইয়াত দাংবডি দিয়া হৈছে, দাংবডি পুলি ওলাইছে। আৰু চাওকচোন জলকীয়া কিমান পোৱা হ'ল, ইমান ওলালে। আৰু আগফালে দুজোপামান আছে, সেইকেইজোপা ছিঙিব। এইজোপা ধুন্দুলি গছ প্ৰথম অৱস্থাত চব বেয়া হৈ গ'ল, গেলি গ'ল, পোক ধৰিলে। এতিয়া কিন্তু ৰৈছে। এতিয়া কমেও 10টামান লাগি আছে ডাঙৰ ডাঙৰ। গছজোপা নলগা দেখি কাটি পেলাবলৈ লৈছিলে, কিন্তু কটা নহ'ল। এতিয়া কিন্তু লাগিছে, যথেষ্ট লাগিছে। ইমানেই ওলালে বন্ধু বান্ধৱীসকল। ছিঙি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ।